নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DRD এছামিছলৈ আৰু অমিক্ৰণক লৈ আতংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। অমিক্ৰণৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ ৰেষ্টুৰেণ্ট, বিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। লগতে বন্ধ কৰি দিয়া হৈছে ছুইমিং পুল, জিম, চিনেমা হল আৰু বহুকেইটা অনুষ্ঠান। 2022 চনৰ জানুৱাৰীলৈ 3 লাখ লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণৰ আশংকা কৰিছে চৰকাৰে। নৰৱেত এই আংশিক লকডাউন ঘোষণা চৰকাৰৰ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ হৈ থাকিব নৰৱেৰ সম্পূৰ্ণ চহৰসমূহ আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে নৰৱে চৰকাৰৰ প্ৰশাসনে। বিশ্বৰ বহুকেইখন দেশৰ লগতে ভাৰততো বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ। যিহেতু পূৰ্বতে অমিক্ৰণৰ সংক্ৰমণৰ হাৰ ভাৰতবৰ্ষত যথেষ্টখিনি কম আছিল, কিন্তু বৰ্তমান পৰ্যন্ত ভাৰতবৰ্ষত 41 জন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰণৰ সংক্ৰমণ আৰু পৰৱৰ্তী সময়ত যথেষ্টখিনি বৃদ্ধি হ'ব পাৰে ভাৰতবৰ্ষত অমিক্ৰণৰ সংক্ৰমণৰ হাৰ, আৰু এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই আৰু লগতে সতৰ্কিত হৈ থাকিবলৈ দিছে জনতাক। আৰু এনেধৰণৰ প্ৰতিবেদন জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।